বিশেষকৈ আমাৰ ককলাবাৰী সমষ্টিত ব্লক কমিটিৰ GSP প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী জইন কৰাটো অতিকৈ তাৎপৰ্যপূৰ্ণ আছে আৰু এইটোৱে এটা সমন্বয়ৰ এটা যাত্ৰা আমি পৰিৱৰ্তন চবেই বিচাৰি পেলাই এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু আমাৰ গানটোৱে পৰিৱৰ্তনৰ কাৰণে আছিলে আৰু এতিয়া পৰিৱৰ্তন আহিছে। ইমান দিনে আমি বড়ো অবড়ো কৰিলোঁ, জাতি ভেদাভেদ সমাজ ভেদাভেদ ৰাজনীতিত আমি মানে লিপ্ত হ'বলৈ গৈ আছিলোঁ, কিন্তু এতিয়া যে সকলো ওলাই আহি যে এনেকুৱা যে সমন্বয় কৰিবলৈ আগবাঢ়ি আহিছে এইটো আমাৰ কাৰণে এটা ডাঙৰ মেছেজ। কাৰণ আমাৰ আজি আমি চবেই ভাৰতীয় মানুহ, চবেই অসমত থাকোঁ, চবেই বিটিআৰত থাকোঁ, চ' আমাৰ জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয়টো সদায় ৰাখিব লাগিব। আমি জাতি ভেদাভেদ সমাজ ভেদাভেদ ধৰ্মৰ মাজত বিভাজন কৰি কোনোদিন আগুৱাই যাব নোৱাৰিম। আমি যদি আগুৱাই যাব লাগে সদায় আমাৰ সমন্বয়টো থাকিব লাগিব। ইয়াত বাগৰুম্বাও চলিব, ইয়াত বিহুও চলিব, ইয়াত অসমীয়াও চলিব, বড়োও চলিব, সকলো জাতি জনগোষ্ঠী ইয়াতে থাকিব। কাৰণ এইটো আমাৰ বিটিআৰ, আমি চবেই একেলগে থাকিব লাগিব। আমাৰ ঘৰখন, আমাৰ গাঁওখন, আমাৰ সমাজখন আমি চবেই মিলি গঢ়িব লাগিব। গতিকে এতিয়া এই সময়ত আমি সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰিবলৈ গৈ আছোঁ। ভয়ভীতৰ যিটো BTC আছিলে এই ভয়ভীতটো আমি নাইকিয়া কৰি এটা সকলোৰে নিৰাপত্তা আৰু শান্তিৰ এটা বিটিআৰ কৰিবলৈ গৈ আছোঁ। যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতাৰণা কৰিলে, জাতি জনগোষ্ঠীবিলাকৰ যিটো প্ৰাপ্য অধিকাৰ প্ৰদান নকৰিলে। আজি ভূমিৰ পাট্টাৰ পৰা বহুত জনগোষ্ঠী ইয়াত বহুত মানুহ বঞ্চিত হৈ আছে আৰু ইভেন এতিয়া খাজনা লোৱা নাই আৰু খাজনা যেতিয়া ল'বলৈ আৰম্ভ কৰিলে তেতিয়া ক'লে এইটো জৰিমনা, মানে খাজনা নহয় এইটো জৰিমনা। তো এইবিলাক হাগ্ৰামা মহিলাৰ দিনত ইমান মানে দুখদায়ক ঘটনাবিলাক হৈছে। ইয়াৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু অহা 12 তাৰিখত আপোনালোকে দেখিবলৈ পাব 30টাতকৈ অধিক আসন লৈ UPPLয়ে চৰকাৰ গঠন কৰিব। হাগ্ৰামাই দুটা সমষ্টিত খেলিছে, আপুনি দুটা সমষ্টিত খেলিছে, কি ক'ব? চাওক, হাগ্ৰামা মহিলাৰী দুইটা সমষ্টিতে হাৰিব, সেইকাৰণে আহি পেলাই এতিয়া ককলাবাৰীত মানে ধনৰ টোপলা লৈ গাঁৱে গাঁৱে ঘূৰিছে বোলে কি মোকো যেনেকৈ নহওক হাৰিব লাগে। ইয়াতে মই প্ৰাৰ্থী হৈয়ে থিয় দিছোঁ। ইলেকশ্যন খেলিছে ককলাবাৰীৰ ৰাইজে, গতিকে ককলাবাৰীৰ ৰাইজক, ইয়াতে বড়ো অসমীয়া বিভিন্ন জনগোষ্ঠীৰ ৰাইজক হাগ্ৰামা মহিলা হাৰাৱাটো ইমান সহজ নহয়। হাগ্ৰামা মহিলাৰে দুইটা সমষ্টি নিজে খেলিছিল, কিন্তু ইয়াত মোৰ নামটোহে আছে। ইলেকশ্যন খেলিছে ককলাবাৰীৰ ৰাইজে, কাৰণ আজি যিটো ইয়াত আমাৰ উন্নয়ন হ'ব এই কামটো মই ৰাইজক লৈ কৰিম আৰু ইয়াত ৰাইজে ৰজা। বিটিআৰ চুক্তিৰ জৰিয়তে সহস্ৰ সংগ্ৰামৰ পৰা NDP আহিলে তেখেতসকলে, কিন্তু এতিয়া কিন্তু তেখেতসকলৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। নিশ্চয় কেইদিনমানৰ কাৰণে সমস্যা হ'ব, কিন্তু ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত যিটো চুক্তি হৈছে ইয়াত তেখেতসকলৰ ৰিহেবিলিটেশ্যন, তেখেতসকলৰ চাকৰি বাকৰি বিভিন্ন সুবিধাৰ কথা আছে আৰু কৰোণা ভাইৰাছৰ কাৰণে 7 মাহ এই কামবিলাক ৰৈ গ'ল। নিশ্চয় মই ভাবোঁ এই ইলেকশ্যনৰ পিছতে চুক্তি ৰূপায়ণ হোৱা যেতিয়া আৰম্ভ হ'ব তেতিয়া তেখেতসকলৰ সমস্যা সমাধান হ'ব। আপোনাৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথম কাম কি হ'ব আপোনাৰ, যিহেতু কেগৰ প্ৰতিবেদনত ইয়াত দুৰ্নীতি ওলাইছে? কৰাপশ্যন ফ্ৰী বিটিআৰ, ভয়মুক্ত বিটিআৰ, ভ্ৰষ্টাচাৰমুক্ত বিটিআৰ, সমন্বয় বিটিআৰ গঢ়াটোৱে আমাৰ প্ৰধান লক্ষ্য।